নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছো ছাত্ৰছাত্ৰীসকল মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ্থী সকলোভাৱে দুটা বিগ আপডেট দিব বিচাৰিছো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা গতিকে আহক ভিডিওটো আৰম্ভ কৰো ছাত্ৰছাত্ৰীসকল প্ৰথমটো আপডেট হৈছে কিছুদিনৰ আগতে বিভিন্ন বিভাগৰ সৈতে এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকত এটা সিদ্ধান্ত লোৱা হৈছিল যে পৰীক্ষাৰ কাৰণে এখন এছঅপি প্ৰকাশ কৰা হ'ব গতিকে সেই এছঅপিখনৰ প্ৰকাশ কৰাৰ কাৰণে 10 দিনৰ সময় বিচৰা হৈছিল গতিকে 10 দিন মানে 15 জুনৰ ভিতৰত প্ৰকাশ কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল গতিকে যোৱাকালি 15 তাৰিখ পাৰ হৈ গ'ল আজি হৈছে 16 তাৰিখ হয় গতিকে সেই সময় ভিতৰত আজিলৈকে এছঅপি প্ৰকাশ পোৱা নাই পৰীক্ষাৰ কাৰণে আৰু ইয়াৰ পৰা এটা অনুমান কৰিব পাৰি যে পৰীক্ষা বিভাগ মানে শিক্ষা বিভাগৰ মাজত এতিয়া এটা চিন্তা চৰ্চা চলি আছে যে পৰীক্ষা হ'বনি নাই পৰীক্ষা বাতিল হোৱাৰ ক্ষেত্ৰত কিছু পৰিমাণে চিন্তা চৰ্চা কৰি তা চৰ্চা চলি আছে হয়তো পৰীক্ষা বাতিল হ'ব পাৰে সেইকাৰণে এতিয়ালৈকে পৰীক্ষাৰ কাৰণে যেটো এছঅপি প্ৰকাশ কৰিব লগা আছিল সেই এছঅপিখন আজিলৈকে প্ৰকাশ পোৱা নাই মানে 10 দিন পাৰ হৈ গৈছে হয় ছাত্ৰছাত্ৰীসকল দ্বিতীয়টো আপডেট হৈছে যে স্বাস্থ্য বিভাগে কৈছে যে বৰ্তমান যি সিচুৱেশ্যন সেই সিচুৱেশ্যনৰ ভিতৰত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাটো অনুষ্ঠিত কৰাটো কোনো ধৰণৰ এডভিজিবল নহয় অৰ্থাৎ পৰামৰ্শযোগ্য নহয় গতিকে স্বাস্থ্য বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ তেওঁলোকে ৰায় দিয়া নাই যে পৰীক্ষা অনুষ্ঠিত কৰিব লাগে হয়তো পৰীক্ষা বাতিল কৰিব লাগিব যেহেতু কালি অৰ্থনৈতিক এটা টুইট কৰিছে য'ত কৈছিল যে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা বাতিল হ'ব পাৰে আৰু সিবিএসই যেটো মানে ইভ্যালুয়েশন মডেলিটিজ যেটো আছে সিবিএসইৰ যেটো ইভ্যালুয়েশন মডেলিটিজ মানে মূল্যাঙ্কনৰ যেটো মডেলিটিজ আছে সেই মডেলিটিজৰ ওপৰত ভিত্তি কৰি পেলাই মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পাৰে সেইটো এটা মানে সম্ভাৱনা আছে গতিকে হেতু আছিল দুটা আপডেট বিগ আপডেট আজিৰ বাবে ইমানতে সমাপ্ত কৰিছো যদি ভিডিওটো ভাল পাইছা তেতিয়াহ'লে লাইক আৰু শেয়াৰ কৰি